হাই গাইজ, পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি মই লৈ আহিছোঁ মোৰ 10মহীয়া কেঁচুৱাটোক মই কেনেকৈনো খাবলৈ দিওঁ, মানে কি খাবলৈ দিওঁ দুপৰীয়া সাজত, তাকে দেখাওঁ বোলো। আহকচোন চাওঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। খিচিৰিৰ বাবে লৈ লৈছোঁ এয়া মই জহা চাউল অকণমান, তাৰপিছত আলু সৰু সৰুকৈ কাটি লৈছোঁ, ফ্ৰেঞ্চবিন কাটিছোঁ, ৰঙালাও কাটিছোঁ, তাৰপিছত এয়া ফুলকবি অকণমান, এয়া দাইল। চাউলতকৈ দাইলৰ পৰিমাণটো অলপ বেছিকৈ লৈছোঁ যিহেতু খিচিৰি। মিঠাতেল যিহেতু নিদিওঁ সেইকাৰণে ঘিউ ব্যৱহাৰ কৰিছোঁ। এয়া দেখিছে অন্নপূৰ্ণা ঘিউ অলপ দি দিছোঁ এয়া গৰম হ'বলৈ। তাৰপিছত এয়া জিৰা দুটামান দি দিছোঁ, গৰম হৈ গৈছে দেখিছে আপোনালোকে কেনেকৈ। তাৰপিছত অকণমান হালধি দেখিছে, মানে খিচিৰি অনুযায়ী অকণমান হালধি দিছোঁ। তাৰপিছত অকণমান দিম এয়া নিমখ, যিহেতু সোৱাদ লাগিব সেইকাৰণে অকণমান নিমখ দি লৈছোঁ। জিৰাখিনি দেখিছে ভালকৈ হৈ গৈছে। এয়া এতিয়া গোটেইখিনি মিলাই ধুই ল'লোঁ, ধুই পিনে অকণমান সময় ভাজি ল'ম। এয়া দেখিলে ভাজি ল'লোঁ। এতিয়া জোখ অনুযায়ী পানী দি দিছোঁ। পানী অকণমান যিহেতু বেছি দিছোঁ কাৰণ কেলৈ ভাতখিনি ঢিলা হৈ থাকিব লাগিব, সেইকাৰণে খিচিৰিতকৈ মানে পানীৰ জোখটো অকণ বেছিকৈ দিছোঁ। অকণমান হেতাই লৰাই দিছোঁ। এতিয়া কুকাৰটো ঢাকন মাৰি 6-7টা হুইচেল মৰাই দিম, তাৰপিছত চাব ৰিজাল্ট। এয়া চাওক, পানী যিহেতু অকণ বেছিকৈ দিছিলোঁ সেইকাৰণে ভাতখিনি ধুনীয়াকৈ ঢিলা আৰু থুলথুলীয়া হৈছে, যাতে খাব পাৰে। দেখিছে ধুনীয়াকৈ চব সিজি গৈছে, আলু, ৰঙালাও, ফ্ৰেঞ্চবিন। এতিয়া মাত্ৰ পিটিকি তাক খুৱাব লাগে। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব। থেংক ইউ।